খালাই মন খালা দোস্ত স্বাগতম মই তো গাইছ মানে আমাৰ তাত এটা জাৰ্মান চাফাৰ এটা আনছি মানে মামাই নতুনকৈ কিনিছে তো মানে আজি ইয়াক গা ধুৱাই দিম আপোনালোকক দেখাওঁ কেনেকৈ গা ধুৱাওঁ তো চাই থাকক প্লিজ কুকুৰটোক মানে আমাৰ জাৰ্মান চাফাৰটোক গা ধুৱাবাক লাগে এইটো ৰিমুভাৰ এইটো চাবোন লৈছে এইটো চাওক মামাই মোক হাতটো ওলাই দিবা দিছে মানে ইয়াত গা ধুৱাই দিম প্ৰথম বিস্কুট দুখন খাওঁ ৰ'ব গাইছে কি কৰি আছে পাগলটো তো জিপেতে কৰি থাকে এতিয়া ভ্লগত যাব গাইছ চাওকচোন পানী যাওঁতে গাইছ এই চাওক গাইছ ৰিমুভাৰ গন্ধ চন্ধ চব নোহোৱা কৰি দেই এই ৰিমুভাৰটো মানে গাইছ এইটো চাবোন মানে ৰিমুভাৰ নামটো গোটাই ছাগলী গৰু কুকুৰ এইবিলাক চবতে ইউজ হয় মানে গন্ধ চন্ধ চব নোহোৱা কৰি দেই কি ধুনীয়াকৈ মানে পাতি দিছে চাবোন মাৰিবক লাগি মানে ইয়াৰ খোজেদি যে আছিল সেইগিলা গোটেই দূৰ হৈ যাব এতিয়া গৰু ছাগাল এইগিলা যে কিছুমানত যে চিকেৰেট হয় সেনেকৈ মানে আমাৰ কুকুৰটোৰে হৈছিল হওঁতে এতিয়া মানে যিজানে চাবোনটো ঘঁহি দিছোঁ গোটেই চিগাৰেট মহা উলিয়াই আহিছে আৰু আমাৰ কুকুৰটো বহুত আৰাম পাইছে চাওক নামটো কোৱা নাই দেখোন নামটো আছিল চাম্বা বঢ়িয়া নাম কিন্তু গাইছ মানে চাবোনটো আমি যি ইউজ কৰিছোঁ সেই মানে চাবোনটোৰ নাম হ'ল ৰিমুভাৰ আৰু সেইটো মানে চব গন্ধ চব দূৰ কৰি যায় আৰু এইটো চাওক চুলি চাওকে গাইছ চব উলিয়াই আহিছে চাওক আপোনালোকৰ যদি জাৰ্মান চাফাৰ আৰু কিবা কিবি যদি কুকুৰ আছে মানে লুম চুম বহুত থকা সেই কুকুৰটোত মানে এই ৰিমুভাৰ চাবোনটো ইউজ কৰিব পাৰে চাফা হৈ যায় আৰু গন্ধ চব দূৰ হৈ যায় আৰু চাবোনটোৰ দাম হ'ল 90 টকা তো আপোনালোকে কিনিব পাৰিব বহুত কম দামত পাই আছে গাইছ আইতা আৰু মুনু চাওক খালাই মন খালা গাইছ ফাইনেলি গা ধোৱা হৈ গ'ল কিয়া চাওকচোন কাণৰ পৰা একদম তেজ ওলাই আহিছে এই চাওক মামাই এতিয়া মোক দোকানত থাকিব দিছে আৰু মামাই মানে এইটো ঘৰ বনাব আমাৰ চাম্বাক লাগি তো চাম্বাই এতিয়া বৰ্তমান বাগাত দি আছে চাওক গাইছ আমাৰ ঘৰত মানে ৰং কৰি আছে মানে মিস্ত্ৰী লাগি আছে তাৰে এই নাস্তা আমি যাওঁ বলক আপোনালোক ঘৰটো দেখাওক কিমান হৈছে কিমান হোৱা নাই বলক গাইছ এই চাওক আমাৰ ঘৰটো হ'ব আৰু এই যে বগা বগা মাৰি আছে এইবিলাক পুটিন বুলি কয় দেখোন ভাবিছোঁ কি ডেইলি ভ্লগ দিয়া কৰোঁ নেকি গাইছ মাত্ৰ আপোনালোকৰ ছাপৰ্টৰ দৰকাৰ ডেইলি ভ্লগ দিয়া কৰোঁ নেকি আপোনালোকে কমেণ্টত ক'বচোন ডেইলি ভ্লগ দিয়া কৰোঁ না নকৰোঁ তো গাইছ পৰিছে চাওক কি সৰু পৰা দিছি এই জুলাই গৈছে চাওক আৰু গাইছ চিম্বাক যদি পিছফালৰ পৰা চাওঁ কিবা খিয়ালটো আনবা কিবা গাইছ আমাৰ মানে চাম্বাৰ মানে যোনটো ঘৰ বনাই আছে না সেইটোত মানে আগৰ দৰ্জাখন দিব এইখন দি চিম্বাৰ সৰু ঘৰ এইটো চাওক কেইদিনমান চলি যাব দিয়কচোন এইটো ঘৰতে চিম্বাৰ গৰমৰ পৰা অলপ শান্তি পালোঁ দিয়ক গাইছ ৰ'দ পৰি আছে বঢ়িয়া গাইছ ৰ'দ পৰিব আৰম্ভ দিয়ক মানে একদম গৰমত তাৰ মাথা বেয়া হৈ যাব গাইছ আৰু গাইছ এনেকৈ যদি ৰ'দ পৰি থাকে মানে য'ত বানপানী হৈছে গোটেই শুকাই যাব এই এসপ্তাহতে তো গাইছ খেলি আহিলোঁ একদম মানে কি কওঁ আৰু গাইছ গাটো একদম কেম্বা লাগি গৈছে গাইছ তো ভাবছোঁ কি ডেইলি ভ্লগ বনাব নেকি আৰু দুইবাৰ ক'লোঁ এহেঁতি কিন্তু আপোনালোকে প্লিজ এটা কমেণ্ট কৰিব যে মই ডেইলি ভ্লগ বনাম না নবনাম কিন্তু আপোনালোকে ছাপৰ্ট কৰিলেহে বনাব পাৰিম তো ছাপৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব তো গাইছ খেলা হোৱাক লাগি একদম আন্ধাৰে হৈ গ'ল কি কওঁ আৰু গাইছ আমাৰ মানে চাম্বাক লাগি আমি যোনটো ঘৰ বনাইছিলোঁ তাতে মানে বহুত মহ থাকে মহৰ বাবে মানে চাম্বাই ভালকৈ থাকিব পৰা নাই তাতে আছে কিন্তু মানে মহৰ ধূপ চুপ দিছে মানে ওপৰত দিছে যাতে সি লাগ নাপায় তো গাইছ আপোনালোকে নিজে চাওকচোন মানে আনছাবস্ক্ৰাইব কৰি পেলাই মানে ছাবস্ক্ৰাইব কৰা নাই আৰু তো যোনগিলা মানে মোক ছাবস্ক্ৰাইব কৰা নাই সোনগিলাই প্লিজ ছাবস্ক্ৰাইব কৰক তো আগবাঢ়ি লৈ যাই থাকক মোক তো আপোনালোকক ধুনীয়া ভিডিঅ' দি যাই থাকিম তো ছাপৰ্ট কৰক আৰু গাইছ পৰহিৰ পৰা দেখোন পৰীক্ষা আহিল কি কওঁ আৰু গাইছ পৰীক্ষা আহিল যাতে মাথা গৰম আৰু দিনে ৰাতি পঢ় নপঢ়িলেও মাহঁতে এটা কথা ক'ব পঢ় ফেল হৈ যাবি হয় দিয়কচোন গাইছ নপঢ়িলে ফেলটো নমে
আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে লাইক শ্বেয়াৰ চবটো কৰি দিব। তো দে হৈছে দে।